নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ জাৰ্ণি আছে। আজি আমি কামাৰ গাঁৱৰ পৰা বেলশৰলৈ যাই আছোঁ। বেলশৰ আপোনালোক সকলোৱে জানে অসমৰ পৰিস্থিতি কি হৈ আছে। মানে ভবা নাছিলোঁ হঠাৎ জুবিন দা এনেকৈ নোহোৱা হৈ যাব, কোনোৱে ভবা নাছিলে। তো সকলো শ্বক হৈ আছে। এতিয়াও কোনো বিশ্বাস কৰি ল'ব পৰা নাই, আনকি ময়ো বৰ্তমানলৈ বিশ্বাস কৰি ল'ব পৰা নাই। ইমান ভগৱান হিচাপত মনা মানুহজনক আমি ইমান অতি সোনকালে হেৰুৱাম বুলি ভবাই নাছিলোঁ। তো কি ক'ম আৰু, ভিডিঅ' বনাব ইমান দিন সেইকাৰণে বনোৱাই নাছিলোঁ। ভিডিঅ' বনাব মন নাছিলে। কেনেকৈ ভিডিঅ' বনাম, কি বনাম একো ভাবি পোৱা নাই। অসমৰ ভালৰ কাৰণে মাত মাতি অহা জুবিন দাৰ কাৰণে যে আমি অসমতে ন্যায় বিচাৰি থাকিব লগা হ'ব, এনেকুৱা কোনো ভবাই নাছিলে। তো জুবিন দাই ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ। অসমবাসী ৰাইজে তাকে কামনা কৰি আছে। আমি জুবিন দাই অতি সোনকালে ন্যায় পোৱাটো আমি বিচাৰোঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিয়ে আহ্বান জনালোঁ যে অতি সোনকালে জুবিন দাই ন্যায় পায়। আপোনালোকে সকলোৱে জানেই যে আমাৰ জুবিন দা, মৰমৰ জুবিন দাই কণ্ঠদান কৰা একদম শেষৰটি গীত বাটৰে শেষতে আমাৰ ৰাজধানী থিয়েটাৰৰে বিসৰ্জন নাটখনৰ গীত হয় এইটো। আগতে গানটো শুনিও বহুত ভাল পাইছিলোঁ আৰু গানটোত ডেন্স কৰি সকলোৱে ভাল পাইছিলে। তো এতিয়াও ভাল পাওঁ গানটো বহুত ভাল লাগে। কিন্তু এতিয়া ষ্টেজত উঠি যেতিয়া গানটো শুনো, মুখত সকলোৱে হাঁহিব পাৰে কিন্তু সকলোৱে চকু পানী ওলাই থাকে। কালিও এতিয়া আমি যেতিয়া নেকি বিসৰ্জন নাটখনি মঞ্চস্থ কৰা হৈছিলে, তো তাত বাতৰে কাকতে গীতটি টাইমত সকলোৱে যে একদম চকু পানীৰে ভৰি পৰিছিলে। আৰু যোৱাকালি এটা বস্তু ভাল লাগিছিলে যে মানে গানটোৰ লগত এনেকুৱা আমি জয় জুবিন দা শুনিছিলোঁ ন, দৰ্শকৰ পৰা মন ভৰি গৈছিলে। তো কি ক'ম আৰু জুবিন দাৰ বিষয়ে কৈ কোনেও শেষ কৰিব নোৱাৰে। বিশেষকৈ মই জুবিন দাক ভগৱান হিচাপত ভাবিছিলোঁ। যিহেতু নেক্সট জাৰ্ণি আছে, তো জাৰ্ণিৰ কাৰণে আমি গৈ আছোঁ বেলশৰ গৈ আছোঁ। আমি সকলোকে লগ পাম। ইয়াতে গাড়ী ৰৈ আছে। তো ইয়াৰ পৰা বেডিং উঠাই আছে। ইয়াতেও বেডিং আছিলে, ইয়াতেও ইয়াতে ছোৱালীকেইটা আছিলে চাগে। তো ভিডিঅ'টো চাই থাকক শেষলৈ। বেলশৰ গৈ একদম কিমানখিনি দৰ্শক হয় গোটেইখিনি একেলগে দেখাই আছোঁ। বৰ্তমান আমি এতিয়া আহি বেলশৰ পালোঁ। বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াতে অকণমান আগত এইটো ৰাস্তাতে গৈ অকণমান আগত আছে আমাৰ পেণ্ডেল। বাকী এতিয়া হয়তো পেণ্ডেল নাযাম চাগে। যেতিয়া গধূলি পেণ্ডেলত আহিম গোটেইখিনি দেখাই আছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক।
মনোজ দা আহি আছে মোটামুটি দেৰি হ'ব বৰ্তমান আমি আহি এতিয়া পেণ্ডেল পালোঁ এতিয়া পেণ্ডেলত এতিয়ালৈ দৰ্শক সোমোৱা নাই দৰ্শক অহা নাই এইটো আমাৰ মদন গাই মদন মৰিছে তো এনেই ধেমালি কৰি থকা যায় এনেকৈ ইয়াতে বেলশৰত আজি প্ৰথম নিশা যিহেতু এতিয়ালৈ দৰ্শক অহা নাই দৰ্শক আহিলে দেখাম বাৰু কিমান দৰ্শক হয় ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আজি যিহেতু প্ৰথম নিশাটো বন্দী বিধাতা নাটখনি মঞ্চস্থ কৰা হ'ব আৰু বাকী নাটিকাটো থাকিবই ৰাজধানী তো শেষলৈ ভিডিঅ'টো চাই থাকক যিহেতু বেলশৰত প্ৰথম নিশা কিমান দৰ্শক হ'ল কি সকলোবোৰ দেখালোঁ তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ নেক্সট এটা নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম ধন্যবাদ জয় আই অসম জয় জুবিন দা